পানী এতিয়া চাওক না আহিছে ইমান বেছি পানী আহিছে পুৰা অভাৰ পানী আহি গ'ল চাওক 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 পানী 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 চাওক না পানী ইমান ধুনীয়া সেয়া পাহাৰখন দেখিছে নহয় ইমান ধুনীয়া পাহাৰখন আপোনালোকে দেখুৱাইছে এয়া পাহাৰখন কিমান ধুনীয়া এতিয়া গধূলি হৈছে 4টা বাজিছে গধূলি 4টা বাজিছে 4টা বজাত ইমান ধুনীয়া এখন পাহাৰখন এতিয়া এনেকুৱা হৈ গৈছে চাওক নীলা সেউজীয়া আৰু বৰষুণ দিছিলে ইমান বোকা বৰষুণ মই বাইকেদি আহিছিলোঁ এফালে এইটো ৰাস্তাৰ ফালে সেইয়া গৰা দেখিছে নহয় সেইটো গৰা কেনেকুৱা বোকা আছে নহয় দেখিছে নহয় সেইটো দেখিছে নহয় আপোনালোকে এই গৰা ফালে পৰা এই বোকাটো এই বাইক দিয়ে মই আহিছিলোঁ কেনেকুৱা বোকা ফালি আহিছোঁ দেখিছে নহয় বোকা পুৰা ফালি 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 আহিছোঁ গোটেই পাহাৰখন আপোনালোকক দেখুৱাবলৈ কিন্তু আপোনালোকৰ পাহাৰখন মই বৰষুণৰ বাবে কিন্তু ইমান এটা দেখুৱাবলৈ নোৱাৰিলোঁ কিন্তু হ'লেও মই যিমানটো দেখুৱাব পাৰিলে সিমানটো মই দেখুৱাইছোঁ আৰু পানীত যেনেকুৱা ঝৰ্ণা পানী পৰিছে নহয় আপোনালোকক দেখুৱালোঁ সেই ভিডিঅ'টোত আপোনালোকে চাব মোৰ ভিডিঅ'টো ইণ্টাৰনেট মানে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব কিন্তু কেনেকুৱা পালে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে জনাব আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে এই জেগাত আহিব পাৰে কিন্তু আপোনালোকে সাৱধান কিন্তু আপোনালোকে বাৰিষা কালত নাহিব বৰষুণৰ ছিজনত নাহিব কিয়নো বৰষুণৰ ছিজনত আহিলে মোৰ নিচিনা হ'ব বহুত বৰষুণ পালোঁ যিটো নেকি এই বৰষুণ এইফালে বহুত বৰষুণ দিলে আৰু ৰাস্তা মানে ইমান ৰাস্তা নাই আৰু খালি পাহাৰখনে আপোনালোকে দেখি পাব এইটো পাহাৰখন আপোনালোকে এইটো চাওক না গোটেই বোকা মানে বোকাৰ কাৰণে বহুত প্ৰব্লেম হয় মানে ইয়াতে গম পাইছেনে সেয়েহে আপোনালোকে আহিলে যদি আহে ঘূৰিম এই পাহাৰখনত ঘূৰিম যদি আপোনালোকে যদি ভাবে আপোনালোকে বাৰিষা কালত নাহিব আহিব আপোনালোকে খৰালি কালত আহিলে মানে কি হয় এই পাহাৰখনত আপোনালোকে ঘূৰিব ফুৰিব পাৰিব আপোনালোকে সকলো উপভোগ কৰিব পাৰিব আৰু পাইনাপল যিটো নেকি পাইনাপল আৰু বহুত জীৱ জন্তু আছিলে হাতী বাঘ ভালুক বহুত ধৰণৰ মানে আছিলে কিন্তু দেখুৱাবলৈ নোৱাৰিলোঁ কিয়নো অলৰেডি বৰষুণ আহি গ'ল দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ আহি গ'ল সেয়েহে মই এতিয়া বৰষুণৰ বাবে এতিয়া উভতি যাব লাগিব আৰু ৰাস্তা বেয়া মানে বাইক নাযায় যিহেতু নেকি এই পাহাৰখনত যিটো নেকি আপোনালোকক দেখুৱা পাহাৰখনত বাইক নাযায় অলৰেডি বাইক নাযায় এনেকুৱা বহুত বোকা আছে বহুত সৰু ৰাস্তা আছে গম পাইছে না বহুত গৰা ৰাস্তা আছে সেই ৰাস্তাৰ বাবে মই আপোনালোকক মানে দেখুৱাবলৈ নোৱাৰিলোঁ কিন্তু আপোনালোকৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম খৰালি কালত কিয়নো এনেকুৱা ৰাস্তাত বাইক নাযায় বহুত কষ্ট হয় সেইটো কাৰণে মই আপোনালোকক নেক্সট ভিডিঅ' আপোনালোকক দেখুৱাম কি দেখুৱাম আপোনালোকে চাই থাকিব কিন্তু আপোনালোকে আজিৰ যিটো নেকি ভিডিঅ'ত আপোনালোকে যিটো ঝৰ্ণা পানী দেখিলে নহয় সেই তেনেকুৱা আমাৰ কাৰ্বি আংলঙত 21টা আছে তেনেকুৱা 21টা আপোনালোকক দেখুৱাম আজি ফাৰ্ষ্ট আগতে মই তেনেকুৱা আহিছিলোঁ কিন্তু আগতে মই ভিডিঅ'ত তেনেকুৱা কৰা নাছিলোঁ কিয়নো মই তেনেকুৱা ইউটিউব জগতত তেনেকুৱা নাছিলোঁ সেইটো কাৰণে মই এনেকুৱা পাহাৰ পৰ্বত আপোনালোকক দেখুৱাব পৰা নাছিলোঁ আৰু মানে বহুত এনেকুৱা পাহাৰ পৰ্বতত বহুত ঘূৰোঁ কিন্তু মই আপোনালোকক উপভোগ তেনেকুৱা এনজয়মেণ্ট এণ্টাৰটেইনমেণ্ট আপোনালোকক দিব পৰা নাছিলোঁ কিন্তু এইবাৰ পৰা আপোনালোকক দিম এইবাৰ পৰা ফাৰ্ষ্ট টাইম আজি আহিছোঁ কিন্তু আজি প্ৰথমবাৰ আহিয়ে বহুত ভাল লাগিলে কিন্তু ইমান এটা দেখুৱাবলৈ নোৱাৰিলোঁ কিন্তু মেইন ইম্পৰ্টেণ্ট কি হয় আজি বৰষুণ দেখিলে নহয় মই বহুত ভিজিলোঁ মোৰ মোবাইলটোও মানে যিটো নেকি কেমেৰাত মই কেমেৰা কৰোঁ সেই কেমেৰাটোও ভিজি গ'ল আৰু মোৰ মোবাইলো ভিজি গ'ল সেইটো কাৰণে মই বেছিভাগ মই দেখুৱাব নোৱাৰিলোঁ হ'লেও মেইন ইম্পৰ্টেণ্ট কি হয় আপোনালোকক দেখুৱাম নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ এণ্টাৰটেইনমেণ্ট সম্পূৰ্ণ ভিডিঅ' মই আপোনালোকক দেখুৱাম তাৰ যোগেদি আপোনালোকে অলপ অপেক্ষা কৰক কিন্তু এতিয়া মেইন বাৰিষা কাল হৈ গ'ল বৰষুণৰ দিন হৈ গ'ল সেইটো কাৰণে মই এই পাহাৰবিলাকত গৈ মই দেখুৱাব নোৱাৰিম কিন্তু মই গৈ চালোঁ এইবিলাক পাহাৰত গৈ চালোঁ কিন্তু মেইন ইম্পৰ্টেণ্ট ৰাস্তাবিলাক যিটো নেকি ৰাস্তা গোটেই বোকা সেইটো কাৰণে মই চৰকাৰৰ এটা আহ্বান আপোনালোকে এনেকুৱা টুৰিষ্ট প্লেচহে হ'ব ক'ব গ'লে টুৰিষ্ট প্লেচ বুলিয়ে ক'ব পাৰি কিন্তু চৰকাৰৰ এটা আহ্বান এনেকুৱা সৰু ৰাস্তা এনেকুৱা ৰাস্তাবিলাক আপোনালোকে বনাই দিলে মানে কি হয় আপোনালোকে বহুত ভাল মানুহ এনেকুৱা
আহিব পাৰিব আৰু ভাল ভাল জগা আছে কাৰ্বি আংলঙত আপোনালোকে আহিব পাৰিব জগাবিলাক ৰাস্তাবিলাক আপোনালোকে বনাই দিব প্লিজ আপোনালোকে চৰকাৰৰ এটা আহ্বান আপোনালোকে অসম চৰকাৰে এনেকুৱা ৰাস্তাবিলাক বনাই দিব কিয়নো এনেকুৱা ৰাস্তা যদি বনাই দিয়ে বাহিৰৰ মানুহ পৰ্যটকে ধুনীয়া ধুনীয়া টুৰিষ্টবিলাক আপোনালোকে আহিব পাৰিব ঘূৰিব পাৰিব আৰু ফুৰিব পাৰিব তেনেকুৱা এনেকুৱা জগাবিলাক উপভোগ কৰিব পাৰিব বহুত ধুনীয়া মানে এনেকুৱা জগাবিলাক